মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কাৰি পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ কোমোৰাৰ পাতত দিয়া চিডল মাছৰ এটা টেষ্টি বৰা। যিসকলে শুকান মাছ খায় আৰু এই ৰেচিপিটো ট্ৰাই কৰা নাই তেওঁলোকে কিন্তু এবাৰ ট্ৰাই কৰিব। তেতিয়া আচল মজাটো, শুকান মাছৰ আচল মজাটো গম পাব। যিসকলে নাখায় তেওঁলোকৰ কথা বাৰু মই নকওঁ, আৰু যিসকলে খাম বুলি ভাবি আছে প্ৰথমে কিন্তু এই ৰেচিপিটো ট্ৰাই কৰিব। তেতিয়া আচল শুকান মাছৰ মজাটো গম পাই যাব। তো বলক, প্ৰথমে মই কোমোৰাৰ পাতখিনি ধুই ল'ম। আৰু এইখিনি হৈছে চিডল মাছ। এই মাছৰ মূৰকেইটা মই ব্যৱহাৰ নকৰোঁ। মূৰকেইটাত অকণমান তিতা ভাৱ থাকে, সেইকাৰণে মই মূৰকেইটা ছিঙি পেলাই ৰাখি দিছোঁ। এয়া পাতখিনি প্ৰথমে ধুই ল'লোঁ। আৰু এতিয়া পাতখিনিত মই নিমখ দি পেলাই 10-15 মিনিটৰ কাৰণে সানি পেলাই ৰাখি দিম। নিমখটো যদি এনেধৰণে সানি দিয়া হয় খুব ধুনীয়া কোমল হৈ যায় তেতিয়া পাতখিনি। তো এই পাতৰ চাৰিওফালে লগাকৈ মই নিমখখিনি দি ধুনীয়াকৈ থৈ দিলোঁ। এতিয়া আমি মাছখিনি ধুইছোঁ। মাছখিনি খুব ভালকৈ ধুব, কাৰণ শুকান মাছত অকণমান বালি ভাৱ এটা থাকেই। এয়া হৈছে পিঁয়াজ, জলকীয়া আৰু নহৰু। এইখিনি মই মিক্সিত দি পেলাই পেষ্ট কৰিম প্ৰথমে। আৰু এটা পিঁয়াজ মই এনেকৈ মিহিকৈ কাটি ল'ম, মানে চপাৰটোত দি পেলাই চপ কৰি ল'ম। এয়া পেষ্ট হৈ গ'ল মোৰ। আৰু এয়া পাতখিনিও ধুনীয়াকৈ কোমল হৈ গৈছে। এতিয়া প্ৰথমে মই মছলাখিনি তৈয়াৰ কৰি ল'ম। এয়া মই কেৰাহী এখন পাতি দিছোঁ, তাত দি দিছোঁ অকণমান তেল। অকণমান তেল বেছিকৈ দিয়া হৈছে, কাৰণ এই যিহেতুকে ফ্ৰাই হ'ব মছলাটো, তাত অকণমান তেল বেছিকৈ ব্যৱহাৰ কৰিব লগা হয়। তো মই 3-4 চামুচমান ডাঙৰ চামুচেৰে তেল দি দিলোঁ। আৰু যিখিনি মই মিক্সিত পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি প্ৰথমে পেষ্টটো দি দিছোঁ। আৰু যিখিনি পিঁয়াজ কাটিছোঁ মই চপাৰটোত দি পেলাই সেইখিনিও দি দিছোঁ। গোটেইখিনি পিঁয়াজ দি দিছোঁ। মই এই পিঁয়াজখিনি যে কাটি পেলাই দিছোঁ এইকাৰণে দিছোঁ, কাৰণ মুখত যেতিয়া খাওঁতে অকণমান পিঁয়াজৰ টুকুৰা লাগিব তেতিয়া খুব বেছি এটা ভাল লাগে, সেইবাবে দিছোঁ। আপোনালোকে যদি গোটেইখিনি পেষ্ট কৰি দিব বিচাৰে গোটেইখিনি পেষ্ট কৰি দিলেও কোনো কথা নাই, কিন্তু মুখত মোৰ কামোৰত লাগিবৰ কাৰণে এনেকৈ কাটি দিছোঁ মই। তো ইয়াত প্ৰথমে দি দিছোঁ মই হালধি। আৰু এই ৰেচিপিটো বনাব একেবাৰে ইজি হয় আৰু দেখিবলৈতো বহুত বেছি ধুনীয়া হয়। প্লেটত যেতিয়া সজাই দিয়া হয় নহয়, বহুত বেছি ভাল লগা হয়। আৰু খাবলৈতো আৰু ক'বই নালাগে। শুকান মাছ খাইছে আৰু যদি এইটো ৰেচিপি খোৱা নাই তেতিয়াহ'লে আপুনি শুকান মাছৰ আচল মজা পোৱাই নাই। তো এইটো ৰেচিপি ট্ৰাই কৰিলে শুকান মাছৰ আচল টেষ্ট, মজা সকলো পাই যাব। তো গতিকে ট্ৰাই কৰিব। আৰু যিসকলে খোৱা নাই, যদি ইচ্ছা কৰে তেতিয়াহ'লে কিন্তু এবাৰ বনাই খাই চাব পাৰে। ইয়াত মই হালধি দিলোঁ, জলকীয়াৰ গুড়ি দিছোঁ আৰু সোৱাদ অনুযায়ী দি দিছোঁ নিমখ। আৰু যিখিনি আমি মাছ ধুই ৰাখিছিলোঁ সেই মাছখিনিও দি দিলোঁ। তো মাছখিনি দি পেলাই অকণমান গুড়ি কৰি দিম, যাতে চাৰিওফালে লাগে মছলাৰ। মই হেতাখনেৰে থেতেলিয়াই দি দিছোঁ গোটেই মাছখিনি। আৰু খুব ধুনীয়াকৈ জুইটো কমাই পেলাই 2-3 মিনিটমান ফ্ৰাই কৰিম, যাতে অকণমান ৰঙা ভাৱ এটা আহি যায় আৰু মাছটো ধুনীয়াকৈ সিজি যায়। এয়া দেখিছেনে, কালাৰটো চেঞ্জ হৈ গ'ল। তো এইখিনি মই নমাই ৰাখিলোঁ। এতিয়া মই পাতকেইখিলা এনেধৰণে মেলি লৈছোঁ প্ৰথমে। ইয়াত মছলা ৰেডি হৈছে। মছলাটো ঠাণ্ডা কৰি ল'ব। মই মছলাটো ঠাণ্ডা কৰিয়ে লৈছোঁ। এনেকৈ চামুচেৰে মাজত হেঁচি দিছোঁ। এইখন পাত অকণমান মাজত ফাটা আছে, আপোনালোকে ভিডিঅ'টো ভালকৈ মন কৰিলে গম পাব। দেখিছেনে? তো কেনেকৈ বনাই থাকোঁ চাই থাককচোন। মই আৰু এখিলা পাত ব্যৱহাৰ কৰিম, কাৰণ নহ'লে যদি পাতটো ফটা থাকে তেতিয়াহ'লে ওলাই যাব নহয় মছলাখিনি। তো আৰু এটা মই পাক লগাই দিম। এই প্ৰথম পাতটো মই যিটো আমাৰ ওলোটা ছাইড সেইটো বাহিৰ পিনে ৰাখিছোঁ। তো সেইটো কাৰণে মোৰ যিকেইডাল পাতৰ শিৰা আছে সেইকেইটা বাহিৰত ওলাইছে। মই দুটা ছাইডৰ পৰাই কৰি দেখাই দিম বাৰু। দেখিছেনে? এইটো এনেকৈ মটকাই দি দিলোঁ আৰু এটা পাত দি। যদি পাতটো ফটা নাথাকে, এইটো পাতত কিন্তু অকণমান আছে যদিও এইটো পাতত ধুনীয়াকৈ মিলি যাব। যিখিনি আমাৰ শিৰা ভাগ আছে এইখিনি ভিতৰ ফালে লৈছোঁ। আপোনালোকৰ যিটো ভাল লাগে সেইটোৱে কৰিব পাৰিব। শিৰা ভাগটো যদি ভিতৰ ফালে লয় তেতিয়াহ'লে বেছি ভাল লগা হয়। আগৰ যিকেইটা মই বনাইছোঁ দেখিছেনে, শিৰাটো বাহিৰত ওলাই আছে। তো এনেকৈ যদি শিৰাটো ভিতৰ ফালত দিয়ে তেতিয়াহ'লে কিন্তু অকণমান বেছি ভাল লগা হয়। এইটো দেখিছেনে? আপোনালোকে এনেকৈয়ে কৰিব, শিৰা ভাগটো ভিতৰত দি পেলাই। গোটেইখিনি মই এনেকৈ ৰেডি কৰি ল'লোঁ। তো এতিয়া লাগিব আমাক 2 চামুচ কৰ্ণফ্লাৱাৰ। আৰু অকণমান দি দিওঁ। ইয়াত দিব লাগিব নিমখ আৰু হালধি। হালধি দিলোঁ আৰু নিমখ দি ল'ম। আৰু এই বেটাৰটো একেবাৰে পাতল হ'ব নালাগে আৰু একেবাৰে ডাঠো হ'ব নালাগে, এটা মিডিয়ামত কৰিব লাগিব। এই ঠিক এনেধৰণে দেখিছেনে, মই যে হেতাখনেৰে দেখাইছোঁ ঠিক তেনেকুৱাকৈ কৰিব। আৰু যিটো আমি বৰ বনাই থৈছিলোঁ সেইটো ধুনীয়াকৈ লটিয়াই দিছোঁ। অকণমান সাৱধানে লটিয়াব যাতে পাতটো খোল খাই নাযায়। আৰু ধুনীয়াকৈ গৰম তেলত দি দিলোঁ। এতিয়া ওলটাই পলটাই এইটো ফ্ৰাই কৰিব লাগিব দুটা ছাইডৰ পৰাই।
এইখিনি প্ৰায় ৰেডি হৈ গৈছে মোৰ। তো গতিকে আপোনালোকে শুকান মাছ এনেধৰণে এদিন বনাই খাই চাব, খুব বেছি টেষ্টি হয় খাবলৈ। যিসকলে খাইছে বাৰু জানে, নোখোৱাসকলক কৈছোঁ। আৰু শুকান মাছ যিসকলে নতুনকৈ খাম বুলি ভাবি আছে তেওঁলোকে কিন্তু এইটো ৰেচিপি এবাৰ ট্ৰাই কৰিব। আজিলৈ সামৰিছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব।